আছা ওলাই আহা ছোৱালী হৈছে ছোৱালীজনী এবাৰ দেউতাকক দেখাই আহকচোন ধৰণী তোৰ এজনী ছোৱালী এইখন হৈছে সোণপুৰীয়া গাঁও চহৰৰ পৰা বহুত ভিতৰুৱা মানে পিছপৰা গাঁও আৰু এইটো গাঁৱৰ গাঁওবুঢ়া ধেনুধৰৰ ঘৰ এইজনী ৰাধিকা দেউতাকৰ মৃত্যুৰ কাৰণ সকলোৱে তাই বুলিয়েই কয় ৰাধা ঐ ৰাধা এই ভৰদুপৰীয়া নৈৰ পাৰত কি কৰি আছ এইফালে আহ ঘৰৰ সমস্ত কাম এই অভাগী মাৰৰ ওপৰত দিনৰ দিনটো বৰশী বাই থাকিবি নালাগে দে নাখাও যা মই মাছ মা গৈছো ৰ যাচো ছাগলীকেইটা অলপ চাই আহ ইমান যে চিঞৰি থাকে কি হৈছে নো কিয় ইমান চিঞৰি আছ এইটো ল বাল্টিংটো লৰাই লৰাই নাযাবি নহলে গোটেইখিনি পৰি যাব নাযাও দে জানো মই যা তেন্তে সোনকালে আহিবি হ'ব দে ঐ ৰশ্মি আ লুকা ভুকু খেলো গৈছো ৰ ঐ ৰাধা ৰশ্মি কলৈ যাও তহঁতে বল খেলো বল তহঁতে অলপ ৰ আমি তৰাক মাতিও তৰা তৰা ঘৰত আছনে তই খেলিবলৈ যাওঁ তৰা আৰু তহঁতৰ লগত খেলিবলৈ নাযায় আৰু মই যাবও নিদিওঁ যা তহঁতে ইয়াৰ পৰা বল ৰশ্মি আমিয়ে খেলো এই কুলক্ষণীৰ লগত খেলা মা খেলা কি নালাগে হৈছে জন্ম হৈ এই বাপেকৰ মূৰ্তি খেলা যাইনি এই কুলক্ষণী এটা ৰাধা তোৰ লগত মই নেখেলো তোৰ লগত খেলিলে মোকো মাৰিব কিয় কান্দিছা দাদা মই এতিয়া গৈ থাকো দে গধূলিয়ে হ'ল ৰাধা তই চিন্তা নকৰিবি তোৰ লগত মই খেলাম ৰাধা এগিলাচ পানী দেচোন ৰাধা ঐ ৰাধা শুনিছনে নাই পানী এগিলাচ লৈ আহ কি গৰম ঐ ধৰ বুজিছ ৰাধা বজাৰত যাবই ভয় লাগে বস্তুৰ যিহে জুই চাই দাম আমাৰ দৰে মানুহৰ চলাই টান সেইবাবে তোক কওঁ ভালকৈ পঢ়ৰ কি জানিবা কিবা গতি এটাই লাগে হ'ব দে মা মই পঢ়ি শুনি কিবা এটা কৰিম নহয় ৰাধা ভাতকেইটা খাই লহি বতৰটো বহুত বেয়া কৰিছে গৈছো দে বহুত দিনৰ মূৰত তুইৰে ইমান দেৰি হ'ল যে আজি কিয় ঘৰৰ কামখন শেষ কৰি আহিছো অলপতো দেৰি হ'বয়ে ছোৱালী ডাঙৰ হ'লে মানে ঘৰৰ কাম কাজবোৰ চম্ভালিব পৰা হৈ গ'লে হ'ব দে তোক বিয়া পাতিলে ঘৰৰ মানুহে ৰাজি হ'বই আৰু ইমান ডাঙৰ ডাঙৰ সপোন নেদেখিবি ৰাজ মোৰ ভয় লাগে যদি সপোনবোৰ ভাঙি যায় আৰে কিয় ভাঙিব মই থাকোঁতে আমাৰ সপোনবোৰ ভাঙিব নোৱাৰিতো মই জানো তই থাকিবি কিন্তু মই এইটোও জানো যে তহঁতৰ ঘৰৰ মানুহে মোক কেতিয়াও গ্ৰহণ নকৰে আৰু তই চিন্তা কিয় কৰিছ ঘৰৰ মানুহে নামানিলে পলুৱাই হ'লেও লৈ যাম ন তোক
ইছ হ'ব হ'ব পাই সি মোক পলুৱাই নে বদমাছটো ৰাধা এন্ধাৰে হ'লচোন অকলে যাব পাৰিবি হ'ব হ'ব পাৰিম মই তই গৈ থাক হ'ব হ'ব দে ইমান সাহস দেখাব নালাগে ব'ল গৈ থাকো ব'ল 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 সোনকালে যাওঁ ব'ল তহঁতৰ ঘৰৰ মানুহে দেখিব লাগিলে বহুত ডাঙৰ কথা হ'ব গম নাপাই দে অ' মহাজন বাবু হাও কি হা এটা কথা হ'ল আজি নদী ঘৰত কি এই অভাগিনী ছোৱালীজনীৰ লগত দেখিছা জন্ম হৈ তাই দেউতাকৰ মূৰ খাৰাক এই ঘৰৰ অৱস্থা হৈছে সেই কিবাকে চলি আছে এইবাৰ আৰু এই বাবাৰ লগত হেৰি কৰিছে তাই বেলেগ ছোৱালী হ'লেও বেলেগ কথা আছিল এইজনী অসম্ভৱ তই এতিয়া যা হ'ব দিয়ক চালা অ বাবা তই ইমান পলম কৰিলি যি ইমান সময় ক'ত গৈছিলি তই যাম আকৌ লগৰ কেইজনৰ লগত ফুৰি আহিলোঁ অলপ লগৰজন না লগৰী লগৰী মানে তুমি কি ক'ব খুজিছা ককা মই চব গম পাই আছো কতদিনৰ পৰা কি ৰাসলীলা খেলি আছা চব জানো ককা কি কৈ আছা এইবোৰ এই নাজনাৰ ভাৱ নুজুৰিবি বাবা নাজনাৰ ভাৱ নুজুৰিবি আমাৰ লগৰজনে গতা গম পাই আছি চব দেখি আছি ককা মই দাদাক ভাল পাওঁ আৰু সৰুৰে পৰাই ভাল পাওঁ আৰু মই এইটোৱে ক'ব খুজিছোঁ যে মই তাত ডাইনামাৰ বেলেগক যিমান দেখিছোঁ মই জানিব নোৱাৰোঁ নহ'ব মই কেতিয়াও মানি নলওঁ এই অভাগিনীজনী মোৰ কেতিয়াও পৰি হ'ব নোৱাৰে তই এতিয়া দুটাৰ এটাক বাচ পেলাব ঐ এইখন ঘৰ নহয় তাইক ঠিক আছে নালাগে মোক তোমাৰ সম্পত্তি মই ৰাধাক বাচিম মই ৰাধাক কথা দি থৈ দিছোঁ নালগে এতিয়া লৈ যা আজি এজনী আপিৰ কাৰণে তই এইখন ঘৰৰ বেয়া হৈছা নালগে তোৰ দৰে ল'ৰা গুচি যা ইতেই হেল্ল' ৰাধা মই ৰশ্মিয়ে ক'লোঁ মই তোৰ লগ হৈ থাকিব নোৱাৰোঁ তোৰ লগ হ'লে মোৰ গাঁৱৰ মানুহে এঘৰীয়া কৰিব আৰু ককা খুৰা খুৰীহঁতে ৰাজৰ বাবে মোক পচন্দ কৰিছে গতিকে তই এইখন ঘৰৰ বোৱাৰী হোৱাৰ হেঁপাহ পাহৰি যা গতিকে এইখন ঘৰৰ হ'বলগীয়া বোৱাৰী মই তই ৰাজক পাহৰি যা আৰু আজিৰ পৰা ফোন নকৰিবি মোৰ ল'ৰাজন কেনেকৈ ওলাই গ'ল আপুনি দেখা নাই তাক লৈ আহক প্লিজ তাক লৈ আহক ৰাজ কি এতিয়াই যাব লাগে ক'ত আছ তই ঠিক আছে মই গৈ আছো দে ৰাজ তই ফোন কৰি কিয় ইমান খৰকৈ মাতি পঠিয়াইছ মই ঘৰ এৰি দিলোঁ ৰাধা ককাই সকলো কথা গম পাই গ'ল কি তই পকৰা হৈছ নেকি তই ঘৰ কিয় এৰিলি এই তই সেইবোৰ কথা বাদ দে তই মোৰ লগত গোটেই জীৱন থাকিবিনে আছো আৰু সদায় থাকিম কিন্তু কিন্তু কি মাক কেনেকৈ কয় এইবোৰ কথা আইতো গমেই নাপায় আমাৰ কথাবোৰ এতিয়াতো ক'বলৈ গ'লেও ধৰা পৰিব লাগিব ন ৰ মই মাক কথাটো কৈ আহিছো ৰ মা এটা বৰ ডাঙৰ কথা হ'ল কি হ'ল মা মই এতিয়া কি কৰো ৰাধা তই তাক সঁচাকৈ ভাল পাৱ গোটেই জীৱন তাৰ লগত থাকিব পাৰিবি তই কিন্তু মা মই গ'লে তই কাৰ লগত থাকিবি মোৰ কথা চিন্তা নকৰিবি আই সৰুৰে পৰা তই বহুত কষ্ট পাইছ জীৱনটো তই নিজৰ মতে চলিবলৈ শিক সমাজৰ মানুহৰ কথা তই নাভাবিবি মা মই যাওঁ
ৰাজ আৰু ৰাধিকা নদীৰ সিটো পাৰৰ চুবুৰীয়া এটালৈ পলাই গ'ল। ৰাজে এটা সৰুকৈ প্ৰাইভেট চাকৰিত সোমাল। দুয়োজনে হাঁহি ধেমালিৰে জীৱনটো পাৰ কৰি আছিল। কিন্তু ভবা কথা নহয় বুলি কথা এষাৰ যে আছে, সিহঁতৰ লগত সেইটোৱেই হ'ল। আৰু এদিন হেল্ল' হেল্ল', মই ৰাজৰ মাকে ক'লো। তুমি লুনা হয়নে? হয় খুৰী দিয়ক কওক। কিছুদিন আগতে ৰাজ আৰু ৰাধিকা পলাই গৈছে। তুমি সিহঁতৰ কিবা খবৰ পাইছা নেকি? অঁ সিহঁত আমাৰ ওচৰৰ চুবুৰীটোতে ভাড়া ৰুম লৈ আছে। কি হয় নেকি? হ'ব দিয়া। আপুনি চিন্তা নকৰিব খুৰী, মই সিহঁতক যিমান পাৰোঁ সহায় কৰিছোঁ। কিবা বিপদ হ'লে মই আপোনাক জনাম, আপুনি নিশ্চিন্ত থাকক। তোমাক যে কি বুলি ধন্যবাদ দিম। হ'ব দিয়ক। ৰাজ ইমান ঘৰৰ জনা শুনা ল'ৰা হৈও সি কিয় এনেকুৱা এটা সিদ্ধান্ত বাছি ল'লে? হেল্ল', মই এই অফিচ পালোঁ, তোমাৰ উঠিবলৈ হোৱা নাই নেকি? কি তুমি অফিচলৈ গ'লা? মোক কিয় নজগালা? তুমি শুই থকা বাবে তোমাক জগাবলৈ মন নগ'ল। হ'লেও তুমি আজি প্ৰথম অফিচলৈ গৈছা। মই তোমাক একো এটা বনাই খুৱাব নোৱাৰিলোঁ। মোৰ মনটো কিমান বেয়া লাগি আছে তুমি জানানে? হেল্ল' হেল্ল' খুৰী, এটা বৰ ডাঙৰ কথা হ'ল। ৰাজ আৰু এই পৃথিৱীত নাই। কিন্তু ৰাধিকা মাকৰ ঘৰলৈ গৈছে। মই আপোনাক দিয়া কথা ৰাখিব নোৱাৰিলোঁ খুৰী। মাজনী, ইমান দিনৰ মূৰত তই অকলে যে, বাবা ক'ত? মা, ৰাজ গ'লগৈ। গোটেই জীৱন একেলগে থকাৰ কথা দি আধাতে এৰি গ'ল। ইমানখিনি হৈ গ'ল, তই মোক গমেই নিদিলি। তেনেহ'লে তই সিন্দুৰ কিয় লৈ আছ? মুচি পেলা। মাজনী, তই চিন্তা নকৰিবি, মই আছো নহয়। মা, আজি হেনো বহুদিনৰ মূৰত ৰাধিকা আহিছে। আপুনি এবাৰ খবৰ লৈ আহকচোন। যাম মই এইবাৰ অন্ধৰ খবৰ ল'বাক লাগি নহয়, হিচাপ পূৰণ কৰিবাক লাগিহে যাম। অ' গাঁওবুঢ়া দেউতা, আহক বহক। গাঁওবুঢ়া দেউতা, লওক পানী। মই একলা খাব অহা নাই, পানী চেনি নালগে। মই জানছিলোৱে এনেকুৱাকে কিবা এটা হ'ব বুলি। তহঁতে এতিয়া সুখত আছা। জন্ম হৈ দেউতাৰে খালি, তাৰপিছত বাবাক এতিয়া আৰু মায়েৰিয়াৰ লগত হাৰাশাস্তি কৰিব ওলাইছা। তাইৰ কাৰণে এই বুঢ়ীমাক তই এই সমাজৰ পৰা একলা কথা শুনিব লগা আছে। অভদ্ৰ, ঘৰৰ ভিতৰত কি কৰি আছা? নীলাইছ ৰগাত খাই মাৰা যি ওলাই নাহে কা? ঘৰৰ ভিতৰত কি কৰি আছা? নীলাইছ ৰগাত খাই মাৰা যি ওলাই নাহে কা? ঘৰৰ ভিতৰত কি কৰি আছা? নীলাইছ ৰগাত খাই মাৰা যি ওলাই নাহে কা? ইমানখিনি হৈ গ'ল, মোক গমেই নিদিলি। তেনেহ'লে তই কিয় লৈ আছ? মুচি পেলা।